স্বাগতম জনাইছোঁ আপোনালোক আটাইকে আমাৰ চেনেল অসমীয়া বোৱাৰী চেফিনলৈ। ফ্ৰেণ্ডছ, আজি আমি এটি নতুন ব্লগ ষ্টাৰ্ট কৰিছোঁ। তেন্তে আহকচোন চাওঁ আমাৰ ব্লগটো, আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব, স্কিপ নকৰিব, আৰু ইয়াৰ মাজতে থাকিব বহু টুইষ্ট। ফ্ৰেণ্ডছ, এয়া আমি কঁঠালেৰে মালপোৱা বনাবলৈ ষ্টাৰ্ট কৰিছোঁ। সন্ধিয়া চাহ খাবৰ বাবে আজি আমি কঁঠালৰ মালপোৱা আৰু লগতে ফ্ৰেঞ্চ ফ্ৰাই আৰু ব্ৰেড টোষ্ট এয়া বনাম। তেন্তে আহকচোন ষ্টাৰ্ট কৰোঁ আমাৰ এই ব্লগটো। এয়া আমি 15ৰ পৰা 20টা কঁঠালৰ কু লৈছোঁ। এইখিনি আমি মিক্সিত ভালদৰে এনেদৰে ধুনীয়াকৈ মিশ্ৰণটো বনাই লৈছোঁ, স্মুথ পেষ্ট এটা বনাইছোঁ। এতিয়া ইয়াতে আমি এড কৰিম ময়দা দিছোঁ আমি 1 কাপ। এতিয়া এইখিনিত এড কৰিম আমি 1 কাপ জোখৰ চুজি। এইখিনি ভালদৰে মিশ্ৰণটো লৰাই ল'ব। ইয়াতে কোনো চেনিৰ ব্যৱহাৰ কৰাৰ প্ৰয়োজনেই নাই, যিহেতু কঁঠাল এনেই বহুত মিঠা হয়। ইয়াতে কঁঠালৰ পৰিমাণেই বেছি আছে, গতিকে আমি চেনি নিদিয়াকৈ এই মিশ্ৰণটো ভালদৰে স্মুথ পেষ্ট এটা কৰিম। আৰু ইয়াতে আমি এড কৰিম 1 চামুচ জোখৰ বেকিং পাউডাৰ। এয়া এড কৰিছোঁ 1 চামুচ বেকিং পাউডাৰ। এতিয়া এই মিশ্ৰণটো ভালদৰে স্মুথ পেষ্ট এটা বনাম। এয়া ফ্ৰাই পেন এটা গেছত উঠাই দিছোঁ, আৰু তাত আমি ৰিফাইণ্ড অইল দিছোঁ। এইখিনিত আমি মালপোৱাকেইটা ভাজিম। এয়া আমি তেলত মালপোৱাকেইটা দি দিম। ফেন চলি আছে, সেইবাবে অকণমান দিগদাৰো হৈছে। এইপিনে মালপোৱাকেইটা হৈ থাকে মানে আমি আনপিনে ফ্ৰেঞ্চ ফ্ৰাইৰ বাবে আলুখিনি বইল কৰি লওঁ। আহকচোন ফ্ৰেঞ্চ ফ্ৰাইৰ বাবে আমি কেনেদৰে আলুখিনি কিটো ধৰণে কাটি লওঁ সেয়া এবাৰ দেখুৱাওঁ। আলুখিনি এনেদৰে স্লাইচ কৰি কাটি লৈছোঁ, মোটা কৰি, দেখিছেনে? অকণমান যদি সৰু চাইজত কাটিব বিচাৰোঁ তেতিয়াহ'লে এনেদৰে কাটিলে হ'ল। দেখিছেনে? এনেকুৱা আৰু যদি অকণমান দীঘল টাইপত কাটিব বিচাৰে তেতিয়াহ'লে এনেকৈ কাটি ল'ব, দীঘলকৈ। এনেকৈ পানীৰ এইখিনি এনেকৈ চচপেন এটাত পানীৰ এনেকৈ সিজাই লৈছোঁ। ইয়াতে অকণমান নিমখ দিম, সোৱাদ অনুসৰি নিমখ দিব। আনপিনে আমি এইটো চৌকাত এনেদৰে ব্ৰেডখিনি সেকি ল'ম। এইখিনিৰে আমি ব্ৰেড ক্ৰাম্বছ বনাম। ব্ৰেডটো সেকি কেনে ইয়াক আমি মিক্সিত গ্ৰাইণ্ড কৰিম। এতিয়া আমাৰ আলুখিনি হৈ গৈছে, আলুখিনি আমি চেকি ল'ম। এইখিনি এতিয়া মই মিক্সিত গ্ৰাইণ্ড কৰি ল'ম। মোৰ ব্ৰেড ক্ৰাম্বছখিনি ৰেডি হৈ গৈছে। ইয়াত এইফালে মই অলপমান ময়দা লৈছোঁ। মিশ্ৰণটো বহুত পাতল কৰি নলওঁ, বহুত বেছি গোটাও নকৰোঁ, এনেকুৱা ধৰণৰ কৰি। এই মিশ্ৰণখিনিত মই ময়দা আৰু নিমখ আৰু পানীৰে বনাইছোঁ। দেখিছেনে? বহুত বেছি মিহি কৰা নাই, বহুত বেছি পাতল কৰা নাই, আৰু বহুত বেছি গোটাও কৰা নাই, এনেকুৱা ধৰণৰ কৰিছোঁ। এতিয়া এই মিশ্ৰণখিনিত মই এই উহোৱা আলুখিনি যে আছে মোৰ, এইখিনি মই ইয়াতে এনেদৰে ঢালি দিম।
বাকী ইয়াৰ পৰা এটা এটা পিচ লৈ যাই কেনে মই ইয়াতে এনেদৰে ডুবাম, এনেকৈ কোটিং কৰিম। কোটিং কৰি এইখিনি এনেদৰে এটা প্লেটত এনেদৰে ৰাখি দিম। ফ্ৰেঞ্চ ফ্ৰাইৰ বাবে ইফালে মই কেৰাহীত তেল গৰম হ'বলৈ দিছোঁ আৰু এইখিনি এনেদৰে কোটিং কৰি কেনে ৰেডি কৰি লৈছোঁ মই। এতিয়া মই এইখিনি ফ্ৰাই কৰিম। এইখিনি দেখিছেনে এনেকুৱা ৰঙচুৱা গৈছে আৰু অকণমান ৰঙচুৱা হোৱালৈ মই ফ্ৰাই কৰিম, এনেকুৱা হোৱালৈ ফ্ৰাই কৰিম। এইখিনি এনেকুৱা ৰঙচুৱা হোৱাৰ পিছত এইখিনি নমাই ৰাখিম। ফ্ৰেঞ্চ ফ্ৰাইখিনিৰ বাবে মই এটা মছলা তৈয়াৰ কৰিম। তাৰ বাবে লাগিব চাট মছলা, অকণমান চাট মছলা লৈছোঁ। তাৰপিছত জলকীয়া গুড়ি অকণমান, তাৰপিছত জিৰা গুড়ি অলপমান, বেছি হ'ব সেইটো কাৰণে মই অকণমান কমাই দিলোঁ। এইখিনি ভালকৈ মিক্স কৰি ল'ম। ইয়াতে ক'লা নিমখ হ'লে আৰু ভাল হ'ল হয়, মোৰ তাত ক'লা নিমখ নাই। এইটো পেন বহাই দিছোঁ। ইয়াতে আমি অকণমান মিঠাতেল দিম। ৰিফাইন তেল ব্যৱহাৰ নকৰোঁ, মিঠাতেল ব্যৱহাৰ কৰিম, যিহেতু আমি ঘৰতে খাব ব্যৱহাৰ কৰি আছোঁ। এনেদৰে ভালদৰে কেৰাহীটো লৰাই চৰাই ল'ম, চাৰিওফালে যাতে তেলখিনি লাগি যায় এনেদৰে। এতিয়া এই কণীৰ যিখিনি বেটাৰ আছে, এই বেটাৰখিনিত আপোনালোকে শ্লাইজৰ যিকেইটা পিচ আছে সেই পিচকেইটা ডুবাই দিব আৰু ফ্ৰাই কৰি দিব। এনেকৈ ডুবাই ল'ম চাবচোন, একদম কুইক, নহ'লে এবজৰ্ব কৰি ল'ব বহুতখিনি, নহ'লে ব্ৰেডে ব্ৰেড ক্ৰাম্ছৰ বাবে মই মিক্সিৰ সৰু জাৰ এটা লৈছোঁ এনেকুৱা। ইয়াতে মই ব্ৰেডখিনি এনেদৰে চিঙি চিঙি ভৰাই ল'ম। এয়া আমাৰ সন্ধিয়াৰ চাহৰ প্লেট ৰেডি হৈ গ'ল। বহুত টেষ্টি আছে, ভাল ধুনীয়া লাগিছে। মই কঁঠালৰ মালপোৱা খাই চাওঁ। বহুত টেষ্টি হৈছে, ধুনীয়া স্মেল এটা আহিছে কঁঠালৰ। স্মেলটো বহুত ধুনীয়া। তাৰপিছত আমি অকণমান ৰেষ্ট ল'ম আৰু ৰেষ্ট লোৱাৰ পিছত আমি ডিনাৰৰ বাবে প্ৰস্তুত কৰিম। তেন্তে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু চাই থাকিব আমি আমাৰ ডিনাৰৰ বাবে কি কি প্ৰস্তুত কৰোঁ। ফ্ৰেণ্ডছ, আজি আমি ভাত নাখাওঁ বুলি ভাবিছোঁ আজি ৰুটি আৰু ঘুগুনি বনাওঁ। আৰু আমি ৰুটি আৰু ঘুগুনি বনাবলৈ বাকীখিনি বস্তু ৰেডি কৰোঁ। এয়া ঘুগুনি বনাবৰ বাবে আমি মটৰখিনি আমি আবেলিয়ে তিয়াই থৈছিলোঁ, 3-4 ঘণ্টা বেছি হৈ গ'ল। আটা মঠি আছোঁ।
আজি ৰাতি আহাৰখিনি আমাৰ ৰেডি হৈ গ'ল বায়ে ঘুগুনিখিনি ৰেডি কৰিছে আৰু মই ৰুটিখিনি ৰেডি কৰিছোঁ এয়া আমাৰ ৰুটি আৰু এয়া আমাৰ ঘুগুনি হৈ গ'ল এতিয়া আমি খাই লওঁ আৰু অলপ তাৰপিছত আমি লগ পাম হা ফ্ৰেণ্ডছ এতিয়া ৰাতি 11 বাজিছে আৰু আজিৰ আমাৰ ব্লগটো আমি কমপ্লিট কৰিলোঁ আমাৰ সন্ধিয়াৰ চাহ কাপৰ পৰা ৰাতিৰ ডিনাৰলৈকে আটাইখিনি আমি ব্লগটো কমপ্লিট কৰিলোঁ লগতে আমাৰ খোৱা বোৱা আটাইখিনি হৈ গ'ল ফ্ৰেণ্ডছ আমাৰ এই ব্লগটো আপোনালোকে কেনেকুৱা পালে সেইটো আমাক আমাৰ এই ব্লগটোৰ তলত কমেণ্ট কৰি আমাক জনাবলৈ নাপাহৰিব কিয়নো আপোনালোকৰ এটি কমেণ্টে আমাক যথেষ্ট অনুপ্ৰেৰণা যোগায় গতিকে আপোনালোকৰ ভেলুৱেবল কমেণ্টৰ আশা কৰিছোঁ আৰু যদি আপোনালোকে আমাৰ এই ব্লগটি চাই কেনে ভাল পাইছে তেতিয়াহ'লে আমাৰ ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে আমাৰ চেনেলৰ ছাবস্ক্ৰাইব বাটনৰ কাষত থকা বেল আইকনটো টিপি দিব কিয়নো আমি যিকোনো ভিডিঅ' আপলোড কৰিলে ইয়াৰ নটিফিকেশ্যন যাতে আপোনালোকে সোনকালে পায় ঠিক আছে এনেকুৱা নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ কাষ হোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ আমি আপোনালোকৰ ওচৰৰ পৰা বিদায় মাগিছোঁ